ডাঙৰত মই এটা বস্তু গম পালোঁ যে আহোম ইন জেনেৰেল ন লাইক অলপ সিহঁতৰ কালচাৰেলি কিছুমান বস্তু বহুত বেলেগ সিহঁতৰ বিয়া বেলেগ ধৰণৰকৈ হয় চকলং বুলি কয় নে কিবা তাৰপিছত সিহঁতৰ কিবা কালচাৰৰ ড্ৰেগনছ এণ্ড অল আছে পূৰা যোনটো পূৰা টোটেল চাইনিজ টাইপ যোনটো ড্ৰেগনছ থাকে যে একদম ইহঁতৰ মেইন যোন আছিলে তেওঁ খং উঠিছে মোৰ ইহঁত দুটাক মোৰ তামাম খং উঠিছে इसकी माँ का भोला चेहरा আহোমসকলে 600 বছৰ ৰাজত্ব কৰা বুৰঞ্জী কথা নজনাকৈ ইহঁতে ইমান বেয়াকৈ অপমান কৰিলে আহোমসকলক আহোম ইন জেনেৰেল ন লাইক অলপ সিহঁতৰ এটা বেলেগ মিউজিয়াম টাইপ কিবা এটা আছে প্ৰটেক্টেড বাই গাৰ্ডছ এণ্ড ইট ফেল কি মই কিবা এনেকুৱা অলপ সময়কে শ্ৰীলংকা বা মানে এনেকুৱা ইভেন শ্ৰীলংকাত ড্ৰেগনটো ইউজ হয় শ্ৰীলংকা শ্ৰীলংকা বা এনেকুৱা মানে ভাবি আছোঁ ইহঁতক কোনোবাই অকণমান মজা দিলে ভাল আছিল ইহঁতৰ আহোমক চিনি পোৱা নাই হে মোগলৰ বংশধৰ আহোমক চিনি নাপাওঁ আহোমক অপমান কৰা মানে অসমবাসী ৰাইজক অপমান কৰা অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠী খিলঞ্জীয়া জনগোষ্ঠীক অপমান কৰাৰ কথাকে বুজায় হে তুমি কেনেকৈ জানিবা আহোমৰ বিষয়ে তোমাৰ নামতে গম পাই তুমি আহোমৰ বিষয়ে নাজানা বুলি অভিনেতা বৈকুণ্ঠ প্ৰিন্স পাঠক নিউ অসমে তেখেতসকলক অকণমান মজা দিলে ভাল লাগিল शाबाश बेटा बहुत बढ़िया ডাঙৰত মই এটা বস্তু গম পালোঁ যে আহোম ইন জেনেৰেল ন লাইক অলপ সিহঁতৰ কালচাৰেলি কিছুমান বস্তু চকলং বুলি কয় নে কিবা চকলং বিয়াৰ বিষয়ে যদি নাজানা তেনেহ'লে গৈ শিকি আহিবা যদি তুমি নাজানা বা তোমাৰ জানিব ইচ্ছা নাই তুমি নকবা মস্তিষ্ক নোহোৱা মানুহৰ নিচিনা মানসিক ৰোগীৰ দৰে কথা অসমত নচলিব মোগলৰ বংশধৰৰ কথা ইয়াত কোনেও সহ্য নকৰে অৱশেষত মন একেবাৰে বেয়া কাৰণ তাই আহোম যুৱ পৰিষদ অসমে দিছপুৰ আৰক্ষী চকীত যিখন এজাহাৰ দাখিল কৰিলে সেই এজাহাৰখনৰ তাৰিখটো দেখিয়ে মন বয়া তাৰপিছত ভাবিলোঁ এয়া এটা পক্ষই ভাইৰেল হোৱা নাটক নে আহোমসকলে তেখেতসকলৰ বুৰঞ্জী আকৌ আমাক মনত পেলাই দিবলৈ কৰা নাটক চাওকচোন আপোনালোকে এজাহাৰখন তাৰিখ দুটা পক্ষৰ কিজানি মিলি কৰা এই নাটক এজাহাৰখন অকণমান পঢ়ি দিছোঁ তাই আহোম যুৱ পৰিষদ অসম টাইপা কামৰূপ মহানগৰ জিলা সমিতি হেড অফিচ শিৱসাগৰ চাব হেড অফিচ গুৱাহাটী ৰেফাৰেন্স নাম্বাৰ প্ৰতি মাননীয় ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিছপুৰ আৰক্ষী চকী বিষয় গোচৰ পঞ্জীয়ন কৰিবলৈ আবেদন ডেট 28/4/2029 ডেটটো চাওকচোন 28/4/2029 ইহঁতে সঁচাকৈয়ে মানে এজাহাৰখন দিব বিচাৰিছেনে নে দিছেনে এইটো এটা নাটক হেনহে পাইছোঁ দেই 2029 খতম টাটা বাই বাই এনেই নিজকে গৰম কৰিলোঁ থেই